এয়া হৈছে শাহু মা, একেবাৰে অকৰা জ্বলা। এখেতৰ আকৌ বোৱাৰী দুজনী, সৰুজনী এলাগী, ডাঙৰজনী লাগি। এয়া আকৌ ডাঙৰজনী বোৱাৰী, এখেতৰ আকৌ বুদ্ধি মানে তামান। নাকটো মোহাৰি বুদ্ধিটো পটককৈ উলিয়ায়। জোৰে জোৰে দিনত হ'লে কাপোৰ পিন্ধিব, কাম হ'লে একো এটা নকৰে। এয়া আকৌ সৰুজনী বোৱাৰী, দিনটো লেকো কামকে কৰি থাকে। ডাঙৰজনী বোৱাৰীয়েকে আইডিয়া কাইডিয়াবোৰ দিয়ে, সৰুজনী বোৱাৰীয়েকে লেকো অকল কামকে কৰি থাকে। দুজনীকে বোৱাৰী থাকি চোফাখন গোটেই বালি কৰি থৈছে। সৰুজনী বোৱাৰীয়ে বাৰু লেকো ৰাতিপুৱাৰ পৰা কামকে কৰি থকা দেখিছোঁ। ডাঙৰ বোৱাৰী, কেলে সৰু বোৱাৰী ৰাতিপুৱাৰ পৰা লেকো কামকে কৰি আছে, তয়ো জানো কাম এখন কৰি সহায় কৰি দিব নোৱাৰ? হা? আৰু কেইটামান ভিতৰত আছে উলিয়াই ল'বিচোন দেই। মই কিমান কাম কৰিবলৈহে আহিছিলে, এনেও মাকৰ ঘৰতো ইমান ধনী নহৈ তাৰ দেখিছিলে আৰু মোৰ লগত গোট খাই দুয়োজনীয়ে মিলাপ্ৰীতিৰে কাম কৰি মই বাৰু তাইৰ লগত বাৰু কাম কৰি দিব, তাই বাৰু মোৰ লগত মিলিয়ে দিব। বোৱাৰী মা খাব লাগিছিলে নহয়, তুমি দিয়া দিব। হ'ব মা। মা চাহ লওক দিয়া, তুমি অকণমান বনাচোন। হ'ব বাৰু। তুমি ৰাতিপুৱাৰ পৰা কাম কৰি লেকো তোমাৰ হ'বলৈ অকণমান জীয়াই দিব লাগিব। হ'ব বাৰু, মই জীয়াই থাকে কাম কৰাই নাই। বৌ কেনি গ'ল জানো, এইখিনিতে দেখিছিলোঁ অথনি মই। তাৰপিছতে ক'লে মোক কাঁহী বাতি দুটামান বোলে ধুই আনাগে যোৱা বোলে, তেনে বুলি ক'লে। তাৰপিছতে সূতাটো মোবাইল লৈ ল'লে, কেনি গ'ল বাৰু। চাহ খালেহে দিম নি মা? নেলাগে, হেৰি তাই বনাই খাব আৰু। হয় নেকি? হ'ব তেতিয়াহ'লে, মই এতিয়া অকণমান জিৰাই ল'মগৈ। দেখিছা বুঢ়ীহঁতে বনাই চাহো খালে মনে মনে, মোক মাতিব লাগে বুলি গম নাপায়, এদিন থাকেহে নি বোকা হৈ বিয়াবলৈ কৈছো অকণমান, তুমিনো কি কৈছি? মই চাহকণ খাওঁ বুলি নাজানে নি? আপোনালোক যে দুইজনে চাহ বনাই খালে, মোক মাতিব লাগে বুলি নাজানে? মোৰ সৰুৱে চাহ অকণ বনাই খোৱাহে আছে। খোৱালে ময়ো খাবলৈ মন যায় নহয়, মই কি বনাই খোৱা দিবা? কি বনাই খোৱা দিবা? তাই বনাব ৰাতিপুৱাৰ পৰা কাম কৰিব আমনি লাগি গৈছে। সৰুৱে যেন ৰাতিপুৱাৰ পৰা আপুনি সৰুৱে দেখে, মই কোৱাবোৰ নেদেখে। পিতেৰা হয় কাটিব কাম নহয়, মই কাম কৰা নেদেখে, ভাই হ'লে গুচি যাম বাপে, উল্টা পুল্টা নকৰিব, ল'ৰা শুলেও গুচি যাম। গম পাইছেনে? তুমি ইমান টোপনি গ'ল নে? মোক চাহ বনাই পঠালে হ'ব নি? মই চাহ দি আহিছিলোঁ, মইতো মাতি আছোঁ তুমি শুনা নাই নি? মই চাহ অকণ খাওঁ, মোক যে নিদিলা যে, মাহঁতি যে দুইজনীয়ে খালা, চাহ পানী অকণ দিয়া নি? আপুনি ঘৰত নাছিলে নেকি তেতিয়া? কেলে নাই, মই কষ্টতে ৰৈ আছিলোঁ। হয় নি? চাহ পানী অকণ দিয়া, আপুনি বহকগে ব'লক, মই দিছোঁ। বৌ চাহ খাওঁ দিয়া। চাহ অকণ খাম লাগিব। চাহ খালে? চেনি নিদিলা নি? চেনি নাই দিয়া, খালি চাহে, আজি চেনি উঠাইহে তুমি দহ পালা হয় নাই? কেলে নুঠাম আকৌ, মোৰ চাহ অকণ খাবলৈ মন নাযায় নি? আপুনি খালে মই খাব লাগে বুলি গম নাপায় নি? তুমি বনাই খাবগে নোৱাৰা। কেলে খাম মই? তাই বনাবই লাগিব। মই আগতে বনাই দিয়াবোৰ কি চাহ নহয়, এতিয়া মোক বনাই খুৱাবই লাগিব। মানুহৰ কাপোৰকেইটা বাতিবিলাক আছে কৰি লওঁ। আৰু শাহুমাই মানে কৈছোঁ নহয়, মানে লাগিয়ে থাকে মই কাম নকৰাই দেখি থাকে কৈছোঁ নহয়, কাইলৈকে লাগিয়ে থাকে। চব টাইমতে তোমাক ফোন কৰিব নোৱাৰোঁ নহয় মই। আমাৰ এটাই গম পালে দিব। এতিয়া হ'ব দেই, কোনোবাই আকৌ ভিডিঅ' লগাই দিলে বোলে আমাৰ ঘূৰ পাল যুদ্ধ হ'ব। মা নহয়, বৌয়ে বাৰু ফোনত তাৰ লগত কথা পাতি আছে, মোৰ কথা যে কিবা কৈ আছে না? মাকৰ লগত পাতি আছে কিজানি।
অ' মোৰ কথা আকৌ কিবা কৈ থকা শুনিলোঁ পাই মই। ভাল বুলি কৈছে আমাৰ সৰু বোৱাৰী ভাল হয় নেকি? অঁ আপুনি শুনিছিলে নি? শুনিছিলোঁ অঁ ময়ো শুনিলোঁ, মই বোলো মাক কথাটো কম দেচোন বোলো। ভাল বুলি কৈছে অঁ অ' মা শুনিছে আপোনালোকে সৰু বোৱাৰীকে কাৰোবাৰ লগত মনে মনে কথা পাতি আছে। তুমিহে কথা পাতি আছিলা। মই নাই পতা নহয়, মই নাই পতা, সৰু বোৱাৰীহে পাতিছিলে। আগলৈ তোমাকহে দেখিছিলোঁ। অ' মই নাই পতা নহয়, আপোনাৰ সেই সৰু বোৱাৰীকে আগৰ বয়ফ্ৰেণ্ড আছিলে যে সেইটোৰ কথা পাতি আছে। আপুনি হ'লে গম নাপায়। নাপাওঁ অকল কাম কৰা দেখিয়ে কাম কৰা কথাকে পাতি কামহে কৰি থকা দেখোঁ। অ' হয় নেকি? কেতিয়াবা চুপকৈ ল'ব পাৰিব বোৱাৰী। তোমাকহে দেখি আহিছিলোঁ। মই মাৰ লগতহে কথা পাতিছিলোঁ, এতিয়া নহয় ফোনতে কথা পাতিছিলোঁ। ত' বোৱাৰীকৰ কথা তথাপিও বেয়াকৈ দিব, কেতিয়াবা যদি ফকৈ গুচি যায় তেতিয়া কি কৰিব আপুনি? নাযায় নাযায় আমাৰ বোৱাৰী। গেৰাণ্টি দিছে। তেতিয়া উল্টা বাগৰ মাৰি দিছে। অ' কিবা কৈছিলে নি? নাই কোৱা। তহঁতি জা জোৱালী দুজনী মিলি জুলি থাকিবি আকৌ, ইজনী সিজনী। মই মিলিয়ে থাকোঁ নহয়, আপোনাৰ সৰু বোৱাৰীহে মোৰ লগত মিলি নাথাকে আকৌ। হয় নি? অঁ মই সৰু বোৱাৰীক আজি ক'ম বাৰু। ক'বচোন। এতিয়া গম পালে লগাই থৈছিলে সৰু বোৱাৰীকৰ কথা। সৰু এজনীয়ে কথা পাতি থকা মনে মনে শুনি আছিলে আৰু। সৰু বোৱাৰী তুমি বোলে ফোনত কথা পাতি আছিলা, মোক ডাঙৰ বোৱাৰীয়ে কৈছিলে। মইতো ফোনত কথা পাতি থকা নাই, কেলে বৌয়েহে ফোনত কথা পাতি আছিলে। মোক ডাঙৰ বোৱাৰীয়ে কৈছিলে ফোনত কথা পাতি আছিলে। চোন চুবলৈকে সময় পোৱাই নাই। তুমি আজিৰ পৰা ফোনত কথা পাতি নাথাকিবা। মইতো ফোনত কথা পতাই নাই। এই বৌজনী যে বৰ টেঙৰ, মাক যধা মধা আহি পেলাই এনেই উল্টা পুল্টা কথা লগালে। আজিৰ পৰা ফোনত হাত নিদিবা তুমি। হ'ব মা। টুকুটা পালি মোৰ কথা লগা এতিয়া পালি তোৰ কথাই লগালে আজিকালি মোবাইলটো বন্ধ কেনে পালি মোৰ কথা শাহু মাক লগাই নিজে বৰ একদম মহাৰাণী হ'ম বুলি ভাবিছে নেকি পাব নহয় চুটুকাটো এনেও সত্য সদায় কিমান দিনো বোলে লুকাই থাকিব মিছা কথা এদিন নহয় এদিন ওলাব পানী এখন পেলাই থৰক এইবোৰ কৰিব নহয় মোৰ লগত মুখে লাগিব নোৱাৰে এনেকৈ কামে লাগিলেহে হ'ব বৰ গৰম উঠিছে অ' এজনীচোন নপৰিলে ডাঙৰ বোৱাৰী কেনেকে পৰিলা তুমি? আপোনাৰ পৰিবলৈ হ'বা সৰু পৰা তেল পেলাই হৈছিলে মই পৰিলো কি আহি গোটেই মূৰে চুৰে কিবা কিবি হৈ গৈছে ভালকে পাইছে তেল পেলাই থৈছিলা ডাঙৰ বোৱাৰী পৰিবলৈ মই তেল নাই পেলো আমাৰ ভিতৰতে যোৱা তুমি বাইদেউচোন মোক বিচনাখনলৈ লৈ আহোঁ এইবোৰ তেল কোনে পেলাই থৈছিলে মইতো পেলোৱা নাই মায়ে মোক এনেই কৈছে তোমালে মই ঠাণ্ডা পানী অকণ আনোগৈ দেই এতিয়া কেনে পালি মই পেলাই থৈছিলো সৰু বাৰীত পৰিব বুলি এক্টিঙে কৰিছোঁ এতিয়া কেনে পালি হে এই পালি কেনে পালি তই মোৰ লগততো তহঁতি পাৱ নে বাৰু পানী বেছি দুখ পালা নি অকণমান পাইছোঁ ভাল নমস্কাৰ আমাৰ শাহুবাৰী খণ্ডটো চাই কেনেকুৱা পাইছে আজি পাৰ্ট 1 আৰু পাৰ্ট 2 অতি সোনকালে আহি আছে আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব